নমস্কাৰ ভিউয়াৰ্স, আজি আমি এটা ৰেষ্টুৰেণ্টত সচৰাচৰ খাই থকা ডিছৰ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াম। এই ডিছটো আপোনালোকে ৰেষ্টুৰেণ্টত প্ৰায় অৰ্ডাৰ কৰি খায়, কিন্তু ঘৰতে সাধাৰণভাৱে উপলব্ধ সামগ্ৰীৰে আমি বনাব পাৰিম। সেইটো হৈছে বাটাৰ চিকেন। বাটাৰ চিকেন আপুনি যিকোনো ধৰণৰ ৰুটি বা নানৰ লগত খাই খুব সোৱাদ পাব। তো এইটো আমি আজি ঘৰতে বনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেল চিষ্টাৰ্ছ কিটচেনটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তাত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ল'ব আৰু ছাবস্ক্ৰাইব বাটনটোৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব, যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। বলকচোন আৰম্ভ কৰোঁ। বাটাৰ চিকেন বনাবলৈ আধা কেজি ইয়াতে আমি চিকেন লৈছোঁ আৰু তাত 3 চামুচ অলপ ডাঠ দৈ দি দিব। এতিয়া তাত এচামুচ আদা নহৰুৰ পেষ্ট আৰু অলপ নিমখ আৰু এচামুচ হালধি গুড়ি আৰু এচামুচ কাশ্মীৰী জলকীয়া গুড়ি দি দিব। কাশ্মীৰী জলকীয়া গুড়ি আচলতে ইমান জ্বলা নহয়, আৰু এচামুচ নেমুৰ ৰস দি দিব। এই গোটেইখিনি ভালকৈ এখন চামুচৰ সহায়ত আপুনি ভালকৈ মিহলাই ল'ব। গোটেই মছলাখিনি যাতে চিকেনৰ পিচখিনিত ভালকৈ লাগি ধৰে তেনেকৈ দিব আৰু আধা ঘণ্টা তাক ঢাকি থৈ দিব। এতিয়া এটা কেৰাহীত তেল গৰম কৰি ল'ব আৰু এই চিকেনৰ পিচখিনি এটা এটাকৈ তেলত আপুনি দি ভাজি ল'ব। পিচখিনি আপোনাৰ এফালে ভালকৈ ভজা হ'লে তাক লুটিয়াই দিব। ইয়াক সম্পূৰ্ণভাৱে ভাজিবৰ দৰকাৰ নাই, 70% মান কুক হ'লেই হ'ব, মানে একেবাৰে ভাজি যাব নালাগে। এতিয়া মেইন টিপছটো হৈছে যোনটো আপোনাৰ ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ দিব, সেইটো হৈছে এই ভজা চিকেনৰ পিচকেইটা আপুনি জুইত অলপ পুৰি ল'ব। এইটো অপশ্যনেল হয়, আপুনি যদি নিবিচাৰে তেনেহ'লে বাকী প্ৰচেছখিনি কৰিও আপোনাৰ বাটাৰ চিকেনটো ধুনীয়া লাগিব, কিন্তু এইটোৱে আপোনাক এটা স্মকি ফ্লেভাৰ দিব যোনটো ৰেষ্টুৰেণ্টৰ দৰে হ'ব। এতিয়া এটা কেৰাহীত আপুনি তেল গৰম কৰি ল'ব আৰু তাত 2টা ডাঙৰ পিঁয়াজ কুটি দিব আৰু কেইটামান কেঁচা জলকীয়া দিব। জলকীয়া আপোনাৰ সোৱাদ অনুযায়ী দিব, যিখিনি আপুনি জ্বলা ভাল পায়। আৰু এইখিনি আপুনি কিছু সময় পিঁয়াজখিনি অলপ কোমলি যোৱালৈকে ভাজি ল'ব। এতিয়া তাত 2টা ডাঙৰকৈ কাটি লোৱা বিলাহী দিব আৰু 10-12টামান কাজু দিব আৰু গোটেইখিনি ভালকৈ কিছু সময় কোমল হোৱালৈকে ভাজি ল'ব। এতিয়া তাত সোৱাদ অনুযায়ী নিমখ দিব আৰু গোটেইখিনি কিছু সময় ভাজিব। যেতিয়ালৈকে পিঁয়াজ আৰু বিলাহীখিনি কোমল হৈ নাযায় তেতিয়ালৈকে এইখিনি ভাজিব। আৰু তাৰপিছত গেছটো অফ কৰি 5 মিনিটমান তাক ঠাণ্ডা হ'বলৈ দিব আৰু পিছত মিক্সিত তাক এটা খুব ধুনীয়া মিহি পেষ্ট বনাই ল'ব। পেষ্টটো যদি বেছি মিহি নহয় তেন্তে আপুনি এটা চেকেনেৰে চেকি কেনে তাক লৈ ল'ব। এতিয়া এটা কেৰাহীত আপুনি অলপ বাটাৰ গৰম কৰি ল'ব আৰু তাত এচামুচ আদা নহৰুৰ পেষ্ট দিব আৰু কাশ্মীৰী জ্বলা গুড়া এচামুচ দিব। কাশ্মীৰী জলকীয়া গুড়িয়ে এটা খুব ধুনীয়া ৰং দিব। সেইটো বেছি জ্বলা নালাগে, কিন্তু ৰংটো খুব ধুনীয়া হয়। এতিয়া এইখিনিত আপুনি যোনটো মছলা বনাই ৰাখিছিলে পেষ্টটো, সেইটো ঢালি দিব আৰু ভালকৈ মিহলাই কেনে 2 মিনিটমান তাক ভাজি ল'ব। এতিয়া তাত হালধি গুড়ি সৰু চামুচেৰে এচামুচ দিব, গৰম মছলা গুড়ি এচামুচ দিব, চেনি এচামুচ দিব আৰু সোৱাদ অনুযায়ী নিমখ দিব। আৰু এই গোটেইখিনি কিছু সময় ভালকৈ মিহলাই লৈ ভাজি ল'ব। 5 মিনিটমান ভাজি ল'ব। এতিয়া তাত আপুনি 2 চামুচ ক্ৰীম দিব, ফ্ৰেছ ক্ৰীম ইউজ কৰিব। যিকোনো ধৰণৰ ক্ৰীম ল'ব পাৰে, আমুল ক্ৰীম ল'ব পাৰে, তেনেকুৱা ধৰণৰ ক্ৰীম আপুনি ইউজ কৰিব আৰু তাক ভালকৈ মিহলাই দিব মছলাখিনিৰ লগত। এতিয়া তাত আপুনি অলপমান কচুৰি মেথি দিব। কচুৰি মেথিটো অপশ্যনেল হয়, আপোনাৰ লগত যদি নাই নিদিলেও হ'ব, কিন্তু এইটো এটা খুব ধুনীয়া সোৱাদ আৰু গোন্ধ দিয়ে। আৰু তাৰপিছত তাত চিকেনৰ পিচখিনি এড কৰি দিব আৰু ভালকৈ মছলাখিনিৰ লগত তাক মিহলাই ল'ব।
এতিয়া তাত আধা কাপ গাখীৰ দিব আৰু গোটেইখিনি আপুনি কিছু সময় 5 মিনিটমান আপুনি তাক সিজিবলৈ দিব আৰু ওপৰৰ পৰা অলপমান আকৌ বাটাৰ এড কৰি দিব। আমি বাটাৰ চিকেন, তো বাটাৰৰ সোৱাদটোৱে ইয়াত ভাল লাগে। বাটাৰত বনোৱা যোনটো সোৱাদ এইটো খুব ধুনীয়া হয়। এতিয়া কিছু সময় তাক উতলিবলৈ দিয়ক। চিকেনখিনি অলৰেডি কুকড আছিলেই আৰু কিছু সময় তাক উতলিবলৈ দিলে ই সম্পূৰ্ণ ৰেডি হৈ যাব আৰু তাক নমাই কেনে আপুনি বাটাৰ আৰু ক্ৰীমেৰে সজাই পৰিৱেশন কৰিব পাৰে। যিকোনো বাটাৰ নান বা ৰুটিৰ লগত পৰিৱেশন কৰক। বাটাৰ নানৰ ৰেচিপিটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। যদি আপোনালোকক আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।